Hi guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই প্ৰিয়ংকাই আৰু কি খবৰ আপোনালোকৰ ভালে চাগে আমাৰো ভালে এতিয়া বৰ্তমান ঘৰতে সোমাই আছোঁ আপোনালোকেও ঘৰতে সোমাই থাকক সুৰক্ষিত থাকক এতিয়া বাহিৰলৈ ওলাই গ'লে সুৰক্ষিত নহয় যিহেতু সেইকাৰণে আমাৰ গুণগুণ হাই দিছে দেই হাই আৰু মই ব্লগটো কালি আৰম্ভ কৰিছিলোঁ কিন্তু ইন কৰিব নোৱাৰিলোঁ কালি চ' আপোনালোকে নিশ্চয় গম পায় মই ড্ৰেছ কালেকশ্যনৰ ওপৰত বেছিকৈ ভিডিঅ' দিওঁ কেতিয়াবা ব্লগো দিওঁ চ' আপোনালোকৰ খবৰ সুধিবলৈ আৰু মোৰ খবৰ আপোনালোকক জনাবলৈ চ' আপোনালোকৰ খবৰ জনাব প্লিজ কমেণ্টত জনাব আৰু মই কালি দহি কৰিছিলোঁ চ' সেইটোৱে মানে একেবাৰে সহজ পদ্ধতিৰে কৰিছিলোঁ বেছি টাইম নালাগে সোনকালে মানে এতিয়া লগে লগে কৰি পিন্ধিব পাৰি মানে চ' সেনেকুৱা মানে সুযোগকে মই বনাওঁ সেইকাৰণে আপোনালোককো মই দেখুৱাওঁ বুলি ভাবিলোঁ সেইকাৰণে কালি মই ভিডিঅ' কৰিলোঁ চ' কালি দিনটোত কি কৰিলোঁ মই আপোনালোকক এতিয়া দেখুৱাম চ' আপোনালোকে চাই কেনেকৈ জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ গুণগুণে কেনেকৈ কেমেৰা পালে হাই দিবলৈ আৰম্ভ কৰে তাই আইঅ' চ' আপোনালোকে নহ'লে কালি ভিডিঅ'টো চাই লওক চাই কেনেকুৱা বোলে জনাব আৰু যদি ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত জনাব কেনে পালে চ' চাই লওক নহ'লে এতিয়া মই কাম চাম কৰি আজৰি হ'লোঁ ভাত পানী খালোঁ আৰু এতিয়া মই সেইদিনাখনি কাপোৰ এযোৰ কিনি থৈছিলোঁ পলিপাটৰ চ' ভাবিছোঁ আজি দহি কৰোঁ অলৰেডি কৰি থৈছোঁ আৰু কেইটামান আছে মই একেবাৰে চিম্পুলকৈ কৰোঁ আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ সেইকাৰণে মই কেনেকৈ চিম্পুলকৈ কৰোঁ চ' ভিডিঅ'টো কণ্টিনিউ চাই থাকিব শেষলৈকে কৈ দে হাই হাই কৈ দে হাই হাই ইউ উম্মা দিয়া উম্মা 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 দিয়া উম্মা দিয়া উম্মা দিয়া ফ্লাইং কিছ দিয়া উম্মা দিয়া ফ্লাইং কিছ দিয়া মই দেখুৱাম এয়া অকল আধা আছেগৈ এতিয়া মই পিংক কালাৰ লৈছোঁ যিহেতু দুটা কালাৰৰ আছে ব্লু ডাৰ্ক ব্লু এণ্ড পিংক কালাৰ আছে সেইকাৰণে আজিকালি অকল এটা ষ্টাইলৰ পৰা বন্ধা ওলাইছে সেইকাৰণে এই পিংক কালাৰটো ভাল লাগিব সেইকাৰণে মই এই পিংক কালাৰেদি বান্ধিছোঁ আৰু আমাক লাগিব কেঁচি সেয়া এইটো বেছি ভাল নহয় ভাল কেঁচিটো আনোগৈ আপোনালোকে কোনে কোনে এনেকুৱা কৰে চাওকচোন নদিছত যে পায় নদিছ পেকেট খুৱাই মই এনেকৈ বনাই থৈ দিছোঁ খুব ধুনীয়া লাগে অকণমানি পেকেটটো এনেকৈ ডাঙৰ হৈ যায় চ' এনে সজাই ভাল লাগে অকণমানি বস্তুৰ পৰা চ' মই এতিয়া কৰি লওঁ আৰু আপোনালোকক কৈ দিওঁ মই এনেকুৱা 40 পাকমান ঘূৰাওঁ আৰু আপোনালোকে যদি বেছি ডাঠকৈ বিচাৰে তাতকৈ বেছিকৈ ল'ব পাৰে আৰু কমকৈ বিচাৰে কমকৈ ল'ব পাৰে মই 40 বাৰ লওঁ এয়া মই ৰেডি কৰি ল'লোঁ সূতা 40 পাক ঘূৰালোঁ আৰু এয়া মই এতিয়া বনাব লৈছোঁ দহি বান্ধিবলৈ মোৰ একচুৱেলি ষ্টেণ্ডটো নাই সেইকাৰণে অকণমান প্ৰব্লেম হৈছে দেখুৱাবলৈ ভাগি থাকিলে এতিয়া মই অৰ্ডাৰ কৰিছোঁ বাৰু আৰু এয়া চাওক মই এতিয়া বান্ধিব লৈছোঁ আৰু সূতা বন্ধাটো আপোনালোকে সকলোৱে জানে চাদৰ কালাৰৰে বান্ধিব লাগে সূতা 2ডাল বা 4ডাল এয়া মই বান্ধি লৈছোঁ আৰু দুটা সূতাৰ মাজতে দিছোঁ মই দলি সূতাটো এয়া চাওক মই যেনেকৈ কৰিছোঁ আপোনালোকে ঠিক তেনেকৈ কৰি ল'ব একেবাৰে চিম্পুল হয় বেলেগ ষ্টাইলত কৰিছোঁ মই এয়া মেক্সিমাম 2বাৰ মিনিমাম 3বাৰ এনেকৈ বান্ধিব ভাগটো দিব এয়া বহুত টাইট হয় তেতিয়া এনেকৈ 3বাৰ বান্ধি এয়া আপোনালোকে দেখিছে নিশ্চয় অকণমান ভিডিঅ' কৰোঁতে সিপাল হৈছে হ'লেও আপোনালোকে ধৰিব পাৰিছে নিশ্চয় এনেকৈ সিটো মুঠিটো এনেকৈ দুজাপ একেলগে কৰি পিনি আৰু এই ৰছী যি লৈছোঁ সূতা এই ৰছী সূতাডাল একেলগে কৰি এনেকৈ ফাগটো দিব লাগে চ' আপোনালোকে নিশ্চয় বুজি পাইছে এনেকৈ দি পিনি আকৌ 3বাৰ ঘূৰাব লাগে মানে 3বাৰ বান্ধিব লাগে আকৌ 3 পাক মাৰিব লাগে চ' দেখিছে নিশ্চয় আৰু অকল এটা বান্ধোতে আপোনালোকে হয়তো ধৰিব নোৱাৰিব পাৰে কেইবাটাও বন্ধা আছে চ' আপোনালোকে চাই লওক একেবাৰে সুজু মানে আপোনালোকে আজি ক'ৰবাত যাব এই সময়টো বান্ধি পিনি আপোনালোকে উলিয়াই পিন্ধিব পাৰিব এয়া মই নেক্সট কৰিব লৈছোঁ ফাৰ্ষ্টটো আপোনালোকে ভালকৈ নেদেখিব পাৰে কেমেৰাটো অফ হৈ আছিলেগৈ মই গম নাপাইছিলোঁ এয়া চাওক সূতা দুডাল মই এনেকৈ
মেলি লৈছোঁ, ফাক মেলি লৈছোঁ। তাৰপাছত এই ফাকতে মই মাজতে দি দিম। এয়া চাওক, মাজতে দি তাৰপাছত 3বাৰমান বান্ধিম। তাৰপাছত আকৌ 3বাৰ বন্ধাৰ পাছত আকৌ সিটো সূতা কুচাও একেটা জোখতে দি দিম, একেটা জোখতে দি তাৰপাছত বান্ধিম। আপোনালোকে নিশ্চয় দেখিব এতিয়া। আৰু আপোনালোকে মন কৰিব, আপোনালোকে যিমান দীঘল বিচাৰে ইমানেই কৰিব। দীঘল চুটিটো আপোনালোকে নিজে ঠিক কৰি ল'ব। এয়া চাওক, এয়া মই কৰি লৈছোঁ, আপোনালোকে চাই লওক। হেল্ল' ফ্ৰেণ্ড, আপোনালোকেতো দেখিলে নিশ্চয়, চাই কেনেকুৱা বুলি জনাবলৈ নাপাহৰিব। একেবাৰে চিম্পুল হয়, আৰু বুজি নাপালেও আপোনালোকে কমেণ্টত জনাব, মই আকৌ বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এতিয়া সময়টো বাজিছে 3টা বাজিলে। মই অকণমান শুই ল'লোগৈ গুণগুণামনি কৰাৰ কাৰণে, সেইকাৰণে। আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ বুলি, মেগীকে বনাওঁ। মই ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, যিহেতু আগতে মই মেগী আৰু এগ ৰেচিপি শ্বেয়াৰ কৰা আছে। এতিয়া থুলমূলকৈ দেখুৱাম বাৰু, ঠিক কিন্তু সেইভাগে ৰেচিপি হিচাপে নেদেখুৱাওঁ আপোনালোকক। চ' ব্লগ নহ'লে বনাই লওঁগৈ। এয়া মই কাটি ল'লোঁ মিডিয়াম চাইজৰ বিলাহী আৰু পিঁয়াজ এটা। এয়া মই কেৰাহীখন গৰম কৰি থৈছোঁ। ইয়াতে মই তেল দি দিছোঁ, সৰিয়হ তেল, ৰাফলি ইউজ কৰা কেৰাহীয়ে হয়। আৰু এয়া গৰম হৈ গ'ল, আৰু মই এড কৰিম ডিম এটা, সেইটো মই পাছত দিম। চ' আপোনালোকক দেখুৱাম। আৰু এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি কালাৰ নোহোৱালৈকে মই ভাজি থাকিম। তাৰপাছতে মই এড কৰিম বিলাহীখিনি। আৰু এতিয়া মই দি দিছোঁ বিলাহীখিনি দি অলপ ভাজি ল'ম। এতিয়া ইয়াত মই এড কৰিম সোৱাদ অনুসৰি নিমখ আৰু হালধি। তাৰপাছত আৰু অলপ মই লৰাই ল'ম। মই ইয়াত ব্যৱহাৰ কৰিছোঁ গৰম পানী দি দিছোঁ। গেছটো মই মিডিয়ামত ৰাখিব লৈছিলোঁ, তাৰপৰা অফ হৈ থাকিলে নিজে। আৰু মই এতিয়া এড কৰিলোঁ মেগীখিনি দি ভালকৈ লৰাই লৈছোঁ। ঢাকোন দি 5 মিনিটৰ কাৰণে ৰাখিম। আৰু এইখিনি সময়তে মই জলকীয়া কুটিম। আমাৰ নিজৰ আছিলে কণ জলকীয়া, সেইকাৰণে মই কাটি লৈছোঁ অকণমানিকৈ কাটি লৈ দিম। আৰু মই ডিম এটা যে তুমি দেখুৱাইছিলোঁ, সেইটো মই ফেটি লৈছোঁ। এয়া একেবাৰে লাষ্টত লগাবলৈ ভালকৈ ফেটি লৈছোঁ হেতাকণেৰে। আৰু এয়া মছলাখিনি জলকীয়াৰ লগতে একেলগে মিক্স কৰি লৈছোঁ, জলকীয়া মছলা একেলগে দিবলৈ। আৰু এতিয়া মই দি দিম জলকীয়া আৰু মছলা একেলগে। আৰু মই বেলেগ মছলা একো এড কৰা নাই, মেগী মছলাখিনিয়ে দিছোঁ। একেবাৰে নৰ্মেলকৈ খাই ভাল লাগে, সেইকাৰণে বেছি মছলা দি খায়ো মই ভাল নাপাওঁ। চ' এতিয়া মই ফেটি লোৱা ডিমখিনি দি দিছোঁ। ডিমখিনি দিয়াৰ পাছত লগে লগে লৰাই দিব লাগে, নহ'লে গোটা হৈ যাব, যিহেতু গোটা নকৰোঁ সেইকাৰণে। তাৰপাছত ভালকৈ মিক্স কৰি পিনি মই ঢাকোন দি 5 মিনিটৰ কাৰণে থৈ দিম। মই ভালকৈ মিক্স কৰি লৈছোঁ, কিন্তু ভিডিঅ'টো দীঘলীয়া হৈ যাব বুলি ইমানকৈ ইয়াত দেখুওৱা নাই। আৰু ইয়াত 5 মিনিট হৈ গ'ল। এতিয়া আমাৰ মেগী ৰেডি হৈ গ'ল খাবলৈ। চ' এতিয়া আমি খাই লওঁ। এয়া চাওক, উলিয়াই লৈছোঁ।
খাবলৈ। হাই গাইছ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আহি আছে ধামাকাদাৰ ব্লগ, চ' ড্ৰেছ কালেকশ্যনো আহি আছে, ব্লগো আহি আছে। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে, মিছ নকৰে। চ' আজিলৈ আহোঁ, বাই বাই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।